এইফালেদি মই আপোনালোকক লৈ যাম মোৰ সৰু পাচলিৰ বাগিচাখনলৈ। এয়া চাওক, এইডাল মই শিলিখা ৰুইছোঁ। এইখিনিতে আছে এডাল কলা জলকীয়া লাগি আছে, এইবোৰ সৰু সৰু হৈ। এইডাল এডাল বৰতুলসী বুলি কয় নেকি, বৰতুলসী। এইডাল মোৰ নেমু গছ। দেখিছেনে নেমু? ইয়াক আনিবই পৰা নাই কাঁইটৰ কাৰণে, ডাঙৰ হৈ লাগি আছে। এনেকুৱা বেঙেনা গছ আছে, কেইদিনমান আগলৈকে লাগি আছিল, এতিয়া লাগাটো অলপ কমিছে। এইবোৰ কলা জলকীয়া এনেকুৱা গছ আছে বহুকেইডাল, এইবোৰ আছে। এইডাল মই চজিনা গছ লগাইছোঁ, কিবা হয় নাজানো আৰু, হয় নে নহয়। এইবিলাক চাওক, কলা জলকীয়া লাগি আছে। এয়া চাওক ভোট জলকীয়া, এইডাল মৰিয়ে গৈছিল, মই কিবাকৈ আনি ৰুই দিলোঁ। ইয়াতে এটা লাগিছে চাওক, পদুফুলেং। এইবোৰ ভোট জলকীয়া লাগি আছে চাওক। এইডাল অমিতা। বেঙেনা এইটো এটাই আছে গছত, এতিয়া বেছি নাই। এইটো ভোট জলকীয়া। এইকেইডাল ৰুইছোঁ শেৱালি ফুল। সেইডাল আছে তাত চম্পা ফুল। বেঙেনাৰ ফুল ধৰিছে, লাগিবনে নালাগে নাজানো।